আজিকালি মই ৰাস্তাৰে খোজকাঢ়িব নোৱাৰা হৈছোঁ বুলিয়েই ক'ব লাগিব। যেতিয়া মই ৰাস্তাৰে খোজকাঢ়োঁ কিছুমান মানুহ আছে মোকে সোধে মেহবুব তুমি ভিডিঅ'টো নবনোৱা কিয়? আৰে ভাই ভিডিঅ' এটা বনালে সেই ভিডিঅ'টো মই কিহৰ ওপৰত বনাইছোঁ তাৰ এটা টাইটেল লাগিব। টাইটেল অবিহনে উল্টা পাল্টাকৈ ভিডিঅ' বনালেতো ৰাইজে নাচাব, ৰাইজে বেয়া পাব, পাৰিলে ৰাইজে বেয়াকৈ কমেণ্ট কৰিব মোকে। আৰু পৰৱৰ্তী সময়ত কি হ'ব, ৰাইজে মোৰ ভিডিঅ'টো নাচাব। পৰৱৰ্তী সময়ত ৰাইজে মোৰ ভিডিঅ'টো নাচাব। আৰু মই যদি ভালকৈ ভিডিঅ' এটা বনাওঁ, বিষয়বস্তু লৈ বনাওঁ, তেনেহ'লে কি হ'ব, ৰাইজে ভিডিঅ'টো চাব আৰু ৰাইজে 10জনলৈ শ্বেয়াৰ কৰি দিব, পাৰিলে এটা লাইক কৰি দিব। আৰু সেই লাইকে আৰু শ্বেয়াৰে মোকে বহু দূৰলৈ আগুৱাই লৈ যাব। এটা ভিডিঅ' বনালে সেই ভিডিঅ'টোৰ কি হ'ব, বিষয়বস্তু লাগিব, সেই ভিডিঅ'টোৰ টাইটেল লাগিব, সেই ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ সেই ভিডিঅ'টোৰ টাইটেল লাগিব, বিষয়বস্তু লাগিব। আৰু বিষয়বস্তু অবিহনে সেই ভিডিঅ'টোৰ সৌন্দৰ্য বৃদ্ধি নাপাব। এতিয়া বুজিলা যিসকলে মোকে কোৱা মেহবুব তুমি ভিডিঅ' নবনোৱা কিয়?